নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক লৈ যাওঁ এখন শাকনি বাৰীলৈ, য'ত কোনো কৃত্ৰিম সাৰ প্ৰয়োগ নকৰাকৈ সুন্দৰভাৱে তেওঁলোকে বাৰী প্ৰস্তুত কৰিছে। তাত কেনেহ'লে জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ প্লিজ প্লিজ। আজিকালিৰ দিনত পাবলৈ নোপোৱা ইমান ধুনীয়াকৈ ধনিয়া খেতি। এইখিনি গাজৰ ন ভাবি? গাজৰ ন এইখিনি? অঁ, তো মই ধনিয়া বাৰী নিজৰ ঘৰতে কৰা শুকান গোবৰ ইমান সুন্দৰকৈ ধনিয়া খেতি হৈছে। এতিয়া বজাৰত কিনাতকৈ ঘৰতে কৰিব, আপোনালোকেও কৰিব। নিজে এসাঁজ খোৱাৰ উপৰিও সেই সাঁজ আমি ধনিয়াখিনিতে স্বাস্থ্য কৰোঁ। এতিয়া বেছিভাগ আপুনি বজাৰলৈ গ'লে মেনিয়ৰ দিয়া ধনিয়া পাব। সেই ধনিয়া এদিন থ'লেই শেষ বেয়া হৈ যায়, কিন্তু এইখিনি ঘৰুৱা ধনিয়া, এইখিনি আপুনি কোনো মেনিয়ৰ নাই, গোবৰেৰে দিয়া। কিমান ভাল লাগিছে। এইখিনি ৰঙা মৰিচা চক আপোনালোকে খাব দেই। ইয়াত আমি ৰঙা শাক ইয়াত ৰুইছে ৰঙা শাক। আপোনালোকে আহিব, ইয়াৰ পৰা কিনিব। এইখিনি গোবৰেৰে দিয়া ৰঙা শাক আপোনালোকে আহিব, ইয়াৰ পৰা কিনিব, ঘৰতো এনেকৈ কৰিব। সাৰ যিবোৰ সেই খেতিত দিয়া সাৰ, ঘৰৰ সাৰ, এইবোৰ প্ৰয়োগ কৰি ইমান সুন্দৰকৈ আমি ঘৰতে পালেং দেখিছে নাই? গোটেইবোৰ পালেং এনেকুৱা। আমি এতিয়া বিহুৰ দিনত আহিছোঁ, তাজা তাজা পালেং খাম, সজীৱ পালেং খাম। পালেঙৰ নিচিনা আমাৰ মনবোৰো সেউজীয়া হৈ পৰক। ভোগালীৰ ওলগ সকলোকে জনালোঁ।